Hello friends, welcome back to my another vlog আৰু এইটো মোৰ जल्दी बोल कल 27 নম্বৰ ভিডিঅ' হয়। এই 27 নম্বৰ ভিডিঅ'ত আপোনালোকক মই আদৰণি জনাইছোঁ আৰু আজিৰ ভিডিঅ'ত মই কিছুমান দৃশ্যবিলাক দেখাবৰ কাৰণে চেষ্টা কৰিম, যিহেতু আজি দেওবাৰ হয় আৰু দেওবাৰৰ আমাৰ অলপ বেলেগ ধৰণৰ দৃশ্যবিলাক হয়। अरे कहना क्या चाहते हो কিছুমান ভিডিঅ' মই ৰেডি কৰিছোঁ আপোনালোকৰ কাৰণে, আপোনালোকে চাব। अच्छा যদি ভাল লাগিব তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে ব্লগ আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিম। আজি আমাৰ ছানডে স্কুল আৰু উদু কমিটিৰ কাৰ্যসূচী গীৰ্জাঘৰত হোৱাৰ পাছত আমি ফিল্ডত ওলাওঁ আৰু ফিল্ডত এনেকুৱা আমি গোল হৈ কিনে ঈশ্বৰৰ জীৱনৰ বাক্য এটা মুখস্থপত আমি কৰোঁ আৰু আমি কেইটামান ফটো তুলি লওঁ ছানডে স্কুল ক্লাছ হিচাপত। আৰু এনেকুৱা দেখিছে নহয় আপোনালোকে, ধুনীয়াকৈ আমি এনেকুৱা গোল হৈ কিনে ঈশ্বৰৰ বাক্য আমি মুখস্থপত কৰিছোঁ। ঈশ্বৰৰ জীৱনৰ বাক্যৰ ইফিচিয়া 5:16 পদটি আমি ইয়াত কৰিম আৰু ইয়াত আমি চবেই হাতযোৰ কৰি লৈছোঁ আৰু এনেকুৱা এইটো আমাৰ ছানডে স্কুলৰ বিগিনাৰ ক্লাছ। বিগিনাৰ ক্লাছত ভালেমান আমাৰ ষ্টুডেণ্ট আছে আৰু বিগিনাৰ আৰু প্ৰাইমেৰী ক্লাছটো টিচাৰ হিচাপে মই আৰু দীপ আছোঁ। ক্লাস টিচার কে রহে রে দীপ না দুজনে আহি যা তোরা যাও দুজন আচ্ছা যা সবে চাই দিকে হ্যাঁ হয়ে গেল। নেক্সট জুনিয়র আৰু জুনিয়ৰ ক্লাছ, আৰু জুনিয়ৰ ক্লাছতো ভালেমান আমাৰ ছাত্ৰ ছাত্ৰীবিলাক আছে আৰু সেইজন হয় টিচাৰ আৰু বহুত ধুনীয়াকৈ শিকায়। রেডি এদিকে সবাই ক্যামেরা দেখ ক্যামেরা মে সিনিয়র সিনিয়র Senior class. এটা আমাৰ চিনিয়ৰ ক্লাছ, আৰু চিনিয়ৰ ক্লাছতো ভালেমান আমাৰ যুৱক যুৱতীবিলাক আছে আৰু আজি হয়তো বহুতে অহাই নাই। এইটো হয় আমাৰ চিনিয়ৰ ক্লাছ, আৰু চিনিয়ৰ ক্লাছত ভালেমান যুৱক যুৱতীবিলাক আছে আৰু হয়তো বহুতে অহা নাই, ইমানে আজি আহিছে। ইমানকেই আমি আজি এই ফটো ছেশ্যনত আমি ফটো তুলি লৈছোঁ। আৰু সিফালে আমাৰ টিচাৰ আছে, আমাৰ ছানডে স্কুল পৰিচালক জুন ব্ৰাদাৰ, আৰু তেওঁ সুন্দৰকৈ ঈশ্বৰৰ জীৱনৰ বাক্য প্ৰচাৰ কৰে। আৰু ফটো তুলিছে বেলেগে, কিন্তু মই ভিডিঅ' কৰি লৈছোঁ। গীৰ্জা ছুটি হৈ অহাৰ পাছত মই আৰু আমাৰ ছানডে স্কুল পৰিচালক আমি দাদা এজনক চাব গৈছোঁ আৰু তেওঁ বহুত দিন ধৰি বেমাৰ হৈ আছে বুলি শুনিলোঁ, আৰু সেয়েহে আমি দুজন তাক চাব গৈছোঁ। আৰু তাৰে ৰাস্তাৰ কিছুমান দৃশ্যবিলাক আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম, আপোনালোকে চাব। এতিয়া আমি ঘূৰি আহিছোঁ দাদাজনক লগ কৰি কিনে, তাৰ যি বেমাৰ হৈ আছিলে সেই বেমাৰৰ খবৰ ল'বৰ কাৰণে আমি গৈছিলোঁ আৰু এতিয়া ঘূৰি আহিছোঁ আৰু ঘূৰি অহাৰ এইবিলাকৰ দৃশ্য আমি এনেকুৱা গৈ আছোঁ।
তাৰ পৰা ঘূৰি আহিলোঁ আৰু আমাৰ যি উদুকুমেন্টৰ ঘৰ গীৰ্জা আছিলে আমি তাতে উপস্থিত হ'লোঁ আৰু তাত উপস্থিত হৈ কিনে আমি গীৰ্জা যদিও সময়মতে আমি নাপালোঁ তথাপি আৰু কিছুমান কাম আছিলে সেই কাম আমি কৰিলোঁ। আজিৰ এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকক চাই কিনে কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাব আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আজি ইয়াতে সামৰিছোঁ। আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজি বাই বাই এণ্ড মে গড ব্লেছ ইউ অল।